Good morning guys, Assalamualaikum. আপোনালোক সকলো কেনে আছে? আশা কৰো বহুত ভালে আছে বুলি। এতিয়া বৈছে 9:10 মই গা পা ধুই আহিলো। অকনমান ৰেডি হ'ম আৰু প্ৰায় 10টাৰ আগে ওলাই যাম ক্লাছলৈ। আপোনালোক দেখা পাইছে নহয় যোৱা ভিডিঅ'ত। গতিকে এতিয়া মোৰ বেটাই মোৰ কোলাত উঠি পেলাই অকনমান কথা পাতি আছে আৰু চাওকচোন মোক কিমান মৰম কৰি আছে, কিমান চুমা খাই আছে। সেইকাৰণে ভাবিলো অকনমান ভিডিঅ' কৰো আৰু বহুত কিবা কথা পাতিলো বেটাৰ লগত। ভাবিলো অকনমান সময় এনেকুৱাকৈ আদৰ কৰি তাৰ পিছত ওলাই যাম যেহেতু মই গা পা ধুলো কিন্তু বেটাই ধোৱা নাই 10টাৰ পিছতহে ধোৱে মায়ে ধোৱাব বাৰু ভণ্টি আছে ইয়াতে গতিকে এনেকুৱাকৈ ভিডিঅ' কৰাৰ পাছত খাই বৈ লৈ অকনমান ৰেডি হৈ এতিয়া এয়া ওলাম 9:30 বাজি গৈছে 9:45 সৰি কি কয় 35 বাজিছে একচুয়ালি এতিয়া ওলাই আছো 10টাৰ পৰা ক্লাছ হয় কিন্তু 5-10 মিনিট আগতীয়াকৈ যোৱাটো ভাল আৰু পালে ভাল অকনমান বহি ৰেষ্ট লৈ তাৰ পিছত মানে ক্লাছটো ষ্টাৰ্ট হ'লে ভাল লাগে আৰু গৰমৰ দিনত বহুত গৰম পৰিছে একেদিন মানে ঘৰৰ পৰা ওলোৱাৰ পিছত আৰু কি কম গাটো পুৰি যোৱাৰ নিচিনা হয় গতিকে ভাবিলো অকনমান আগতীয়াকৈ যোৱা ভাল সেইকাৰণে 10 মিনিট মান আগতে গৈ পালে ভাল লাগিব সেইকাৰণে এতিয়া গৈ আছো টমটম দি আৰু এয়া গৈ পালো হোটেল ব্লু বাৰ্ড আৰু এয়া ভিতৰলৈ সোমাই আছো ভিতৰত সোমোৱাৰ পিছত ভালেই লাগে কাৰণ এচি আছে কিন্তু বাহিৰত মানে কি কম খাও অৱস্থা ৰদে এইফালে নাযাওঁ আৰু এইফালে নাযাওঁ এতিয়া এইফালে সোমাই যাম আৰু বাজিছে মানে 10 মিনিট কম আছে এতিয়া 10টাৰ ক্লাছ ষ্টাৰ্ট হোৱা নাই বহুত আহালৈও বাকী আছে কিন্তু ইয়া আমাৰ মডেলজনীক আজি মানে আমাৰ সন্মুখতে HD মেকআপ কৰি দেখুৱাব মেমে আৰু আমি চাই ল'ম শিকি ল'ম ধুনীয়াকৈ ভালকৈ বহুত দামী প্ৰডাক্ট ইউজ কৰি পেলাই এইটো মেকআপ কৰিব পাৰ্টি মেকআপ বা HD মেকআপ বা কিবা মানে বহুত ধেৰ নাম আছে আমিতো সেইবিলাক ইমান নাজানো ন গতিকে এয়া হৈছে জয়া বা হাঁহি মাৰিছে আৰু হাই দিছে আৰু পূজা বৰ হাই এটা দিব লাগিলে মেমে চাই থাকক তথাপিও মানে দিব আৰু ক্লাছত বহিলো পূজা বাই কথা পাতি আছে প্ৰীতিবাৰ লগত কি জানো কথা পাতি আছে গম নাপা লাডু দেখুৱাই আছে এনেকুৱাকৈ বহিলো আমাৰ মডেলজনীক মেমে হেয়াৰ ষ্টাইল কৰি আছে হেয়াৰ ষ্টাইলটো কৰাৰ পিছত যেতিয়া টাইম হ'ব তেতিয়া ষ্টাৰ্ট কৰিব মেকআপ এয়া টাইম হৈছে আৰু মেকআপ ষ্টাৰ্ট কৰি দিছে গতিকে মেকআপটো আমি কোনোবাই থিয় হৈ পেলাই চাব দিছে মেমে আৰু জয়াবাই কিবা প্ৰব্লেম এটা আছে বোলে আই মেকআপত সেইকাৰণে ওচৰতে গৈ পেলাই ব্লেন্ডিংটো ভালদৰে শিকি লৈছে আৰু এতিয়া প্ৰায় আধা ঘণ্টামান গুচি গৈছে ক্লাছ এতিয়া আহিছে মৰমীবাৰ হাজবেণ্ডৰ বহুত বেমাৰ মানে হস্পিটেলত এডমিশ্যন লৈ আছে তথাপিও মানে বা যে এটেণ্ড কৰিব আহিছে সেইটোৱে বহুত ডাঙৰ কথা আধা ঘণ্টামান দেৰি হৈছে তথাপিও মানে হস্পিটেলৰ পৰা আহি গৈছে হাজবেণ্ডে কৰি গতিকে এয়া বা অহাৰ পিছত আৰু ক্লাছটো চাই আছোঁ বাইদেৱে বহুত কিবা বুজাই আছে কৈ আছে কিন্তু মই বেছি চাউণ্ড দিব নোৱাৰিছোঁ বা শুনাব নোৱাৰিছোঁ কাৰণ গান বাজি আছে গানৰ কাৰণে কপিৰাইট আহি যাব পাৰে সেইকাৰণে মানে মই এইখিনি কমাই দিছোঁ গম নাপাওঁ তথাপিও কপিৰাইট আহি গ'লে বহুত বেয়া লাগিব বহুত বেয়া হ'ব আৰু এয়া চবেই বহি পেলাই থিয় হৈ পেলাই মানে চাই আছে আৰু এইফালে মৰমীবাই বহিবৰ কাৰণে চেয়াৰ এটা বিচাৰি আছে মানে মিলা নাই পোৱা নাই আগত বহিব বিচাৰি আছে বাই কিন্তু আগত দুজনী বহিলে ভানুপ্ৰিয়া আৰু পূজা বা গতিকে মাজতে বহি লৈছে আৰু বহিলে হ'ল ন এইফালে মেমে ধুনীয়াকৈ মেকআপ কৰি আছে আৰু আমি চাই আছোঁ আৰু চবেই ভিডিঅ' কৰাত বিজি আৰু ভিডিঅ' কৰিলে ভাল কাৰণ ভিডিঅ' কৰিলে বস্তুটো থাকি যাব আৰু এয়া ভানুপ্ৰিয়াই পুৰা প'জ দি আছে আৰু এইফালে স্নেহাই পুৰা ডান্স কৰিও আছিল অকণ আগত সেইখিনি বাৰু নেদেখুৱালোঁ গতিকে এনেকুৱাকৈ ভিডিঅ' কৰি আছোঁ আৰু মেকআপ শিকি আছোঁ ধুনীয়াকৈ এয়া স্নেহা গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে বহুত ধুনীয়া হৈছে বহুত ভাল পাব ভিডিঅ'টো আৰু চাই থাকক
এয়া এতিয়া মেকআপ কৰি শেষ হৈছে, সম্পূৰ্ণ হৈছে আৰু এতিয়া দুপাট্টাটো দি পেলাই পাৰ্টি মেকআপ কৰিছে, যিহেতু এইটো ড্ৰেছটো সেই হিচাপতে পিন্ধাইছে। আৰু এয়া চাওক এতিয়া মেকআপ কমপ্লিট হ'ল, এতিয়া ফটো চটো তুলি আছে। আৰু এতিয়া আমাকো মেমে কৈ আছে তোমালোকে যোনে যেনেকৈ পাৰা ভিডিঅ' বা ফটো তোলা। আৰু তাৰপিছত এয়া চাওক ওচৰৰ পৰা অকণমান দেখুৱাই দিছোঁ। মোৰ কেমেৰাটো ইমান ভাল নহয় একচুৱেলি, মোবাইলটো বহুত পুৰণা সেইকাৰণে, আৰু বহুত ধুনীয়া লাগিছিলে ৰিয়েলত আৰু ওচৰৰ পৰা, গতিকে কেমেৰাত ইমান ভাল হোৱা নাই। চবেই এয়া চাওক বিজি হৈ আছে ফটো তোলাত, ফটো উঠিব মডেলজনীৰ লগত সেইকাৰণে। আৰু মই অকণমান দেখুৱাই দিছোঁ এয়া ড্ৰেছলৈকে আৰু মেকআপটো। গতিকে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি ইয়াত কোনোবা মেকআপ শিকিব বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব, মই মেমৰ লগত কণ্টেক্ট কৰাই দিম। আৰু বহুত ভাল হয়, বহুত ধুনীয়াকৈ শিকিব পাৰি, বহুত ইজি হয়। আগতে ভাবিছিলোঁ কি কৰিম কি নকৰিম, চাগে শিকিবই নোৱাৰিম, কিন্তু বহুত ভাল হৈছে। এয়া হৈছে জয়াবা, আৰু জয়াবায়ো ভাবিছিলে সেইটো একেই মোৰ নিচিনা, যে মই চাগে এসপ্তাহত একো কমপ্লিট কৰিব নোৱাৰিম, কিন্তু আমি নিজে কমপ্লিট কৰিছোঁ, শিকিছোঁ, পাৰিছোঁ, সেইটো একদম মানে খাটাং কথা। গতিকে এয়া ক্লাছ কৰি শেষ হৈছে, এতিয়া আমি যাওঁ, ওলাই আছোঁ। আমি আমাক বাই বাই দিলোঁ আৰু ওলাই আছোঁ। মই তেতিয়া ভিডিঅ'ত মাতটো কিয় বা ওলোৱা নাই, সেইকাৰণে এতিয়া পিছত ভইচ অভাৰ কৰিব লগা হৈ আছে। মই তেতিয়া ডাইৰেক্ট ভিডিঅ' কৰিছিলোঁ, কিন্তু মাতটো উঠা নাই চাউণ্ডটো। গতিকে এয়া পূজাবা, মই আৰু ৰিংকি ওলাই আছোঁ। এয়া এনেকুৱাকৈ আহি পেলাই ডাইৰেক্ট পাই গ'লোঁ আমাৰ ঘৰৰ ওচৰত। আৰু এয়া আহি আছোঁ টমটম দি। গতিকে টমটম দি অহা যোৱা কৰিয়ে ভাল লাগে আজিকালি, কাৰণ ৰিক্সা বা কি কয় টেম্পু, অটো এইবিলাকত উঠি ভাল নালাগে, কাৰণ এইটো খোলা ন, বতাহ অহা যোৱা কৰিব পাৰে আৰু চব দেখা যায়, মানে হাৱা লাগে। গতিকে এইটোৱে ভাল আৰু আমি দুখীয়া মানুহৰ কাৰণে। এয়া হৈছে মাৰ্কাজ একাডেমি নগাঁও। গতিকে এইখিনি পাৰ হৈ আছোঁ আৰু অলপমান পিছতে আমি পাই যাম নিজৰ ঘৰ। আৰু এয়া হৈছে মামাহঁতৰ ঘৰ, সেয়া বনাই আছে বিল্ডিং, আৰু অকণমান পিছতে ৰুম পাই যাম। গতিকে বাই বাই।